নমস্কাৰ, মোৰ আন এটি মিনি ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। মই আজি আপোনালোকক বনাই দেখুৱাম হাঁহৰ মাংসনো মই কেনেকৈ বনাওঁ। আহকচোন চাওঁ। ইয়াত মই মাংসখিনি দি দিছোঁ হালধি, নিমখ, পিঁয়াজ আৰু এয়া পিচি লৈছিলোঁ আদা, নহৰু, জলকীয়া, জিৰা গোটেইখিনি মছলা মই পিচি লৈছিলোঁ আৰু সেইখিনিও মই সানি লৈছোঁ। আৰু এতিয়া কেৰাহীখন পাতি লৈছোঁ আৰু তাত দি দিছোঁ মই মিঠাতেল, লগতে তেলখিনি গৰম হোৱাৰ পিছতে মই দি দিছোঁ তেজপাত আৰু এতিয়া মাংসখিনিও মই দি দিম কেৰাহীটোতে আৰু এইখিনি ধুনীয়াকৈ ভাজি থাকিম। আৰু এইখিনি অকণমান ভজা হোৱাৰ পিছতে মই ইয়াত দুটা মিডিয়াম চাইজৰ আলু ব্যৱহাৰ কৰিম। ইয়াত দুটা আলু ব্যৱহাৰ কৰিছোঁ আৰু লগতে কাটি লোৱা মই কোমোৰাখিনিও ব্যৱহাৰ কৰিছোঁ। ইয়াত দি দিলোঁ আৰু এয়া মই ধুনীয়াকৈ লৰাই থাকিম। আৰু এয়া দেখিছে ইমান ধুনীয়াকৈ ভজা গৈছে নহয়। আৰু ইয়াত অকণমান মই পানী দি পেলাই এইখিনি ভাজি ল'ম আৰু তাৰপিছতে মই বেছিকৈ অকণমান পানী দি পেলাই উতলিবৰ কাৰণে দি দিম। এয়া পানী দি দিছোঁ আৰু এইখন ঢাকনিখন লগাই পেলাই মই 10 মিনিটমান উতলিব দিছোঁ। দেখিছে ইমান ধুনীয়াকৈ উতলি আহিছে আৰু এয়া আমাৰ খাব পৰা। কোনে কোনে ভাল পায় বুলি হাঁহৰ মাংস খাব মোক জনাব কমেণ্ট কৰি পেলাই। আৰু নেক্সট মিনি ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। বাই বাই।